মা, আপুনি মোৰ লগত এনেকুৱা কৰিব নোৱাৰে। নিজৰে পুতেকৰ বিপক্ষে ভৰণ পোষণৰ বাবে কোৰ্টত কেছ কৰি দিলে। এইটো একেবাৰে ভাল কাম নকৰিলে আপুনি। সমাজ আৰু আত্মীয় স্বজনে কি ক'ব বাৰু? ৰোহিতে নিজৰ মাক নিৰু বাইদেউক ন্যায়ালয়ৰ বাহিৰত কথাষাৰ কৈ আছিল। বোপাই, এজনী মাকে হয়তো নিজৰ সন্তানক ক্ষমা কৰি দিব পাৰে, কিন্তু তই হয়তো পাহৰি গৈছ যে মই এগৰাকী পত্নীও হয়, যিজন দেউতাৰে নিজৰ সম্পূৰ্ণ জীৱনৰ অৰ্জনখিনিকে তোক পঢ়াই শুনাই এজন যোগ্য মানুহ বনালে, সেইজন দেউতাৰকে তই অসহায় ৰূপে নিজৰ অৱস্থাত এৰি দিলি। ইয়াৰ আগলৈ নিৰু বাইদেৱে একো ক'ব নোৱাৰিলে আৰু চকুৰ চকু পানী লৈ ন্যায়ালয়ৰ চিৰিকেইটাত উঠিব ধৰিলে। ন্যায়াধীশলৈ অপেক্ষা কৰি নিজৰ স্থানত বহি নিৰু বাইদেৱে অতীতৰ ভাৱনাৰ মাজত সোমাই পৰিল। নিৰু বাইদেউৰ বিয়াৰ 5 বছৰ পাছত ৰোহিতৰ জন্ম হৈছিল। নিৰু বাইদেউ আৰু তেওঁৰ স্বামী কুশল দা এনে লাগিছিল যেন তেওঁলোকে সমস্ত সংসাৰখনৰ সুখ হাততে পাইছিল। এটা কণমানি ল'ৰাক ধৰি ধৰি খোজ কঢ়াৰ পৰা সমাজৰ ভিৰ ভাৰৰ মাজেৰে এজন যোগ্য ব্যক্তি বনাবলৈ কুশল দায়ে কি নকৰাকৈ থাকিল। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল ৰোহিতক কেনেকৈ সফলতা অৰ্জন কৰাই। যিটো শৈশৱ তেওঁ নিজেই পাৰ কৰা নাছিল, সেইটো তেওঁ ৰোহিতক দিব বিচাৰিছিল। নিৰু বাইদেৱে প্ৰায়ে কুশল দাক কৈ থাকে যে এতিয়াতো এই পুৰণা স্কুটাৰখন বিক্ৰী কৰি নতুন 4চকীয়া এখন লৈ লওক। তেতিয়া কুশল দায়ে কয়, এতিয়া মই একেবাৰে আমাৰ ল'ৰাৰ 4চকীয়াখনতহে উঠিম। ৰোহিত এজন সফল ইঞ্জিনিয়াৰ হৈ গুৱাহাটীৰ এটা ডাঙৰ কোম্পানীত চাকৰি পালে। তাতেই ৰোহিতে সহকৰ্মী ৰশ্মিক লগ পালে। কেইমাহমানৰ পাছতেই দুয়োজনে বিয়া হোৱাৰ নিৰ্ণয়ো ল'লে। নিৰু বাইদেউ আৰু কুশল দাৰ পুতেকৰ সিদ্ধান্তত কোনো আপত্তি নাছিল। তেওঁলোকে হাঁহি হাঁহি এই সম্বন্ধক স্বীকাৰ কৰিলে। বিয়াৰ কেইদিনমানৰ পাছতে ৰোহিত আৰু ৰশ্মিক গুৱাহাটীতে একেবাৰে থাকিব ল'লে। সিহঁত দুয়োজনে তাতেই নিজৰ গৃহস্থী আৰম্ভ কৰিলে। আনফালে দেউতাক কুশল দাও চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৰোহিতে এতিয়া মাক দেউতাকৰ বাবে দুদিনৰ কাৰণেও সময় উলিয়াব নোৱাৰা হ'ল। 15-20 দিনৰ মূৰত ফোন কৰি খবৰ নিশ্চয় লয় যে মাক দেউতাক জীয়াই আছে নে নাই। ৰোহিতে মাক দেউতাকক লগত লৈ অনাৰ কথাও কোনোদিন উল্লেখ নকৰিলে। মাকে যদি এই বিষয়ত কেতিয়াবা কয়, তেন্তে ৰোহিতে এইটো কথা কৈয়ে বাধা দিয়ে যে মা, আপোনাৰ ল'ৰাবোৰে চাকৰি কৰে, দিনটো আমি নাথাকোৱেই, গতিকে ইয়ালৈ আহি কি কৰিবনো? নিৰু বাইদেউৰ তেতিয়া ৰোহিতৰ ওপৰত বহুত খং উঠে। আমি আমাৰ জীৱনৰ সমস্তখিনি ল'ৰাৰ ভৱিষ্যতৰ বাবে লগাই দিলোঁ, কিন্তু আজি সি আমাক সুধিবলৈও সময় নাইকিয়া হ'ল। তেতিয়া কুশল দায়ে কয়, মই আছোঁ নহয়, কিবা নহয় কিবা এটাৰ ব্যৱস্থা কৰি বাকী থকা দিনকেইটা যেনে তেনে পাৰ কৰিম, তুমি চিন্তা নকৰিবা। শৰীৰে এতিয়া সংগ নিদিলে, চকুৱেও উত্তৰ দিবলৈ ধৰিলে। তথাপিও কুশল দায়ে নিজৰ বন্ধু এজনৰ তাত কেইটামান পইচাৰ বাবে হিচাপ নিৰীক্ষকৰ কাম কৰিব ধৰিলে। সৰু সুৰা প্ৰয়োজন কিছুমানক হাঁহি হাঁহি লুকুৱাই ৰখাৰ কলা তেওঁ খুব সুন্দৰকৈ পাৰিছিল। এনে অৱস্থাত নিজৰ মানুহজনক দেখি নিৰু বাইদেউৰ হৃদয়খনে বহুত কান্দে। যদি কেইটামান পইচা আমি আমাৰ বৃদ্ধকালৰ বাবে সাঁচি থলো হয়। যেনে তেনে দিন পাৰ কৰি আছিল দুয়োজনে, কিন্তু নিয়তিৰ নিষ্ঠুৰতাৰ বাবে কুশলদাৰ কিডনী সম্বন্ধীয় সমস্যা আহি পৰিল। ডাক্তৰৰ পৰামৰ্শ মতে ঘনে ঘনে ডায়েলিচিছ প্ৰক্ৰিয়া কৰি থাকিব লাগিব। এই বিষয়ে নিৰু বাইদেৱে পুতেক ৰোহিতক ফোন কৰিছিল যদিও ৰোহিত এবাৰো নাহিল আৰু পইচাও পঠাব লাগে বুলি এবাৰো নাভাবিলে। আজি এগৰাকী মাকে নহয়, এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ অধিকাৰৰ বাবে এই সিদ্ধান্ত ল'ব লগা হ'ল। তেওঁ আজি সমাজ তথা আত্মীয় স্বজনৰ চিন্তা নকৰাকৈ নিজৰ পুত্ৰৰ বিৰুদ্ধে ভৰণ পোষণৰ বাবে ন্যায়ালয়ত ন্যায় বিচাৰি আহিবলগীয়া হৈছে। ন্যায়াধীশজন অহাৰ সূচনা পোৱাৰ লগালগ নিৰু বাইদেউ অতীতৰ পৰা ঘূৰি আহিল। ন্যায়ালয়ত দুই পক্ষৰ পৰা মন্তব্য ৰখা হ'ল। ন্যায়াধীশে নিজৰ সিদ্ধান্তত উপনীত হৈ ক'লে, এইটো বাৰু কেনেকুৱা দুখৰ কথা যে নিজৰ সন্তানৰ উৎপীড়নত হাহাকাৰ হৈ পিতৃ মাতৃ আজি ন্যায়ালয়ক কাষ চাপিবলগীয়া হৈছে। কিন্তু যিসকল পিতৃ মাতৃয়ে সম্পূৰ্ণ নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালন কৰিলে, সেইসকল পিতৃ মাতৃৰ সম্পূৰ্ণ অধিকাৰ আছে ন্যায় পাবলৈ। যিসকল সন্তানক চকুৰ মণি কৰি ৰাখিছিল, সেই সন্তানে যদি ডাঙৰ হৈ পিতৃ মাতৃক দুৰ্ব্যৱহাৰ কৰে, ইয়াতকৈ চৰমৰ কথা আৰু একো হ'ব নোৱাৰে। ন্যায়াধীশজনে ৰোহিতক ধিক্কাৰ দি এইটো আদেশ দিলে যে ৰোহিতৰ আৰ্থিক স্থিতি আৰু পিতৃ মাতৃৰ প্ৰয়োজনীয়তাক গুৰুত্ব দি প্ৰতি মাহে 20,000কৈ টকা ভৰণ পোষণৰ বাবদ দিবলৈ নিৰ্দেশ দিয়া হ'ল। ন্যায়াধীশজনে নিৰু বাইদেউৰ সাহসক শলাগ লৈ ক'লে যে সন্তানে যদি পিতৃ মাতৃক দুৰ্ব্যৱহাৰ কৰে, তেন্তে পিতৃ মাতৃয়ে আইনৰ সহায় ল'বলৈ সংকোচ কৰিব নালাগে। নিৰু বাইদেউৰ চকুলো ভৰি আহিল
আজি এগৰাকী মাতৃৰ আগত এগৰাকী পত্নী জয়ী হ'ল। নিৰু বাইদেৱে শেষত ৰোহিতক আশীৰ্বাদৰ লগতে এটা উপদেশ দিলে। বোপাই, তোৰ নিজৰ সন্তান ৰোহনৰ প্ৰতিপালনৰ ক্ষেত্ৰত ধাৰ আৰু ঋণৰ পৰা বাচি থাকিবি। সন্তানক অজস্ৰ মৰম দিবি, কিন্তু নিজৰ সকলো সম্পত্তি সন্তানৰ ক্ষেত্ৰত উৰুৱাই নিদিবি। নিজৰ বৃদ্ধকালৰ বাবেও অলপ সাঁচি ৰাখিবি, যাতে তয়ো নিজৰ অধিকাৰ আৰু সন্মান পাবৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব লগা নহয় যাতে। ইমানকে কৈ নিৰু বাইদেউ তাৰ পৰা গুচি গ'ল। সঁচাকৈ পিতৃ মাতৃক তেওঁলোকৰ বৃদ্ধকালে ইমান দুৰ্বল নকৰে, যিমান দুৰ্বল সন্তানৰ দুৰ্ব্যৱহাৰে কৰে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।